প্ৰথমেতো নমস্কাৰ সকলোকে আজি বেলি নুহুঠা আগতে মই উঠিছোঁ ৰাইজ দেখিছেনে এবাৰ মুখা ধুই পিনি চাহ কাপ খাই ল'ব চাহকাপ লৈ পিনি মানে পথাৰলৈ গৈছোঁ ৰাইজ ৰ'দ লৈ পিনি চাহ খাই আছোঁ বাৰু ধুনীয়াকৈ ভাত পানী খাই পিনি ৰিহানে মই গৈ আছোঁ মিঠাই আনিব কাৰণে ৰাইজ মানে আমাৰ মাহঁতৰ তালৈ মাহঁত যাব ৰাইজ মাহঁতক মিঠাই আনিব লাগে তেনেকৈ মিঠাই লৈ পিনি পুনৰ উভতিছোঁ ঘৰলৈ বুলি ৰাইজ ঘৰত আহি পিনি আকৌ ভাগিনটোৱে কয় যেন বৌ চাহকাপ খাই আহোঁগৈ নতুনকৈ হোটেল এখন খুলিছে তাতে আহি চাহকাপ খাই লৈছোঁ ৰাইজ চাহ তাহ খাই দুপৰীয়া ভাত পানী খাই পিনি গৈ আছোঁ আকৌ গা ধুব ৰাইজ গা পা ধুই পিনি ধুনীয়াকৈ ৰিহানে মই কৈ আছোঁ এতিয়া ক'ত যাম ক'ত নাযাম ৰাইজ মানে সি যাব ঘৰতো গুচি গ'ল এতিয়া ৰিহানে মই গৈ আছোঁ ফুৰিবৰ কাৰণে ৰাইজ মানে আমাৰ ব্ৰিজৰ পৰা কৈছোঁ ক'তনো যাব ৰাইজ আমাৰ ব্ৰিজৰ পৰা কিছু এটা সুন্দৰ ভিউ আহে চাওকচোন বেলিটো যিহেতু এইডোখৰ পৰা উদয় যদি ন বহুত এটা ভাল লাগে ৰাইজ দেখিছেনে আৰু ব্ৰিজটো বহুত এটা দীঘল দেখাব নোৱাৰি দিয়ক আৰু ঘৰলৈ আহি পিনি এখন মানে ৰিহানে গছক পৰি ষ্টেণ্ডডাল ভাঙি পেলালে ৰাইজ ষ্টেণ্ডডালকে ঠিক কৰি আছোঁ দেখিছেনে ষ্টেণ্ডডাল মানে বাঁহডালকে লগাই দিছোঁ বাৰু দিয়ক কোনো নাহাঁহিব বাৰু বাঁহডালকে লগাই পিনি যোৰা কটা মাৰিছোঁ বাৰু মোৰ এতিয়া পইচা নাই কিনিবৰ কাৰণে বাৰু আজি আছিলে 100 ডে 3 বাৰু ডে 4 লগ পাইছোঁ ছাবস্ক্ৰাইব কৰি দিবা বা ইনষ্টাগ্ৰামত ফ'ল' মাৰি